मानगोनां बुंथिगिरि नोंथांनि गेजेरजों कानत लब এতিয়া লৈ থাকিব আৰু সেইবিলাক मानगोनां बुंथिगिरि नोंथांनि गेजेरजों आङो मन्थ्रिनि बिथांनिसिम मिथिनो लुबैदों जे चिरां जिल्लाया जिथु আজি 1 নম্বৰ অসমীয়া दैबानाजों बुंफबनानै অসমীয়া যিসকলে শুনিব 1 নম্বৰ চেনেলত লগাই दा बेखायनो চেঞ্জ কৰিছো दैबाना होबथानाय आरो हा खुरखानाय होबथानायनि थाखाय चिरां जिल्ला एबा सिडली समष्टियाव मा सरकारि हाबाफारि लादों बिनि बागै फोरमायनो थाखाय आङो खावलायनाय जाबाय सिडली समष्टित মানে প্ৰটেকচন মেজাৰৰ কাৰণে কি ব্যৱস্থা লৈছে দুইটাই কৈ দিবা মই এটো বুজি নাপালো এটো ধৰিব নোৱাৰিলো গৈ কিন্তু মই কোৱেশ্চনটো চাই আহিছিলো বানপানীৰ সমষ্টি অসমত অধ্যক্ষ ডাঙৰীয়া মই সিডলি সমষ্টিলৈ গৈছিলো জয়ন্ত বড়ো ডাঙৰীয়া আৰু মই যথেষ্ট ঘূৰিছো তেখেতৰ সমষ্টিত কৰিব লগা বহুত আছে মই অস্বীকাৰ নকৰো ভূটানৰ পৰা যিখিনি নদী নামি আহে সেই নদীসমূহে যথেষ্ট গৰাখহনীয়াৰ সৃষ্টি কৰে মানা বেকি পাগলাদিয়া গোটেই নদীবিলাকত গতিকে তেখেতৰ সমষ্টিত যথেষ্ট কৰিব লগা আছে এই মুহূৰ্তলৈকে আমি তেখেতৰ সমষ্টিত আমি 5টা আঁচনি লৈছো এখন হৈছে এন্টি ইৰোজন মেজাৰ্স টু প্ৰটেক্ট ভিলেজ পৰ্বাতিপুৰ এণ্ড সাউথ গান্দাবিল মই এবাৰ কৈছো আগৰবিলাক কোৱা নাই আৰু এবাৰ কৈছো আৰু এটা লৈছো immediate measures to restore damage of village Alengmari of river Nangal Banga. Aru eta ase immediate measures to restore the damaged village West Kaliagaon of river Naral Banga. Etu eta tinikhon hol. Aru eta ase village Udaipur Samsanghat area of river Taklai. Aru eta ase village Kakorbori area of river লংকাৰ এনেকৈ আমি 5খন আঁচনি তেখেতৰ সমষ্টিত ইতিমধ্যে লোৱাৰ কাৰণে আমি কাম আৰম্ভ কৰিছো মই আকৌ কৈছো তেখেতৰ সমষ্টিত যথেষ্ট কৰিব লগা আছে আমাৰ ভূটানৰ পৰা যিখিনি নদী নামি আহে সেই নদীসমূহ একেবাৰে ওপৰলৈ উঠি অহা মানে বালিময় হৈ গ'ল চিলটেশন হোৱা গতিকে সোনকালে ইৰোজন হয় খুব বেছি আপোনাৰ সমষ্টিটো অধ্যক্ষ ডাঙৰীয়া একেই এইখিনি কাম কৰিবলগীয়া যত্ন কৰি আছো আমি এবাৰ প্ৰথমবাৰৰ কাৰণে হয়তো প্ৰায় 40 কোটি টকা এসওপিডি টকা বিটিসিত দিছো আগতে হয়তো ইমান দিয়া নহয় কিন্তু প্ৰথমবাৰৰ কাৰণে দিছো এসডিআৰএফৰো যথেষ্টখিনি দিবলৈকে আমি চেষ্টা চলাই আছো মুঠৰ ওপৰত বিটিআৰৰ কাৰণে কাম কৰিবলৈ আমি বদ্ধপৰিকৰ ধন্যবাদ অধ্যক্ষলে আমাক সৰুকৈ বড়ো ভাষা এটা শিকাই দিব নোৱাৰি নেকি পাৰে আমি ব্যৱস্থা লৈ স্পোকেন বড়ো শিকাই দিও হয় আৰু অল ডিপাৰ্টমেন্টলৈ আমি দি আছো এইবাৰ কিবাটো অলপ শিকিছো স্যাৰ मानगोनां बुंथिगिरि आङो गिबि मन्थ्रि মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছো যে মই অকল সময় দিয়া নাছিলো 8টা মই স্কিম দিছিলো আৰু যেহেতু আমাৰ মন্ত্ৰী ডাঙৰীয়া তাত গৈ দেখিছে নিচুকুৰে এই কাৰণে 5টা দি মানে প্ৰটেক্ট নহবগৈ এখন অলপ ইনিচিয়েটিভ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফালৰ পৰা ল'ব বুলি মই আশা ৰাখিছো ধন্যবাদ কোৱেশ্চন আৱাৰ অভাৰ